বৰ্তমান গোলাঘাট জিলাৰ তাপমাত্ৰা হৈছে 37 ডিগ্ৰী চেলচিয়াছ আৰু এই উৎকট গৰমৰ পৰা যদি আপুনি বাচিব খুজিছে, যদি এই উৎকট গৰমৰ পৰা আপুনি বিদ্যুতৰ মাচুল আচলতে ৰেহাই কৰিব বিচাৰিছে, তেতিয়াহ'লে হাতত এখন বিচনী লওক আৰু এখন বাহনীৰ তললৈ যাওক। চাওক, এইখন হৈছে আমাৰ বাহনী আৰু তাতে গৈ আমি কথা পাতোঁ ব'লক, কেনেকৈ আচলতে বিদ্যুতৰ মাচুল ৰেহাই কৰিব পাৰি। কিছুমান অসমৰ মানুহে অযথাতে আচলতে বিতৰ্কৰ সৃষ্টি কৰে, কিয়নো বিদ্যুতৰ মাচুল আচলতে কমাব লাগে বুলি কৈ চৰকাৰক দোষাৰোপ কৰিবলৈ চেষ্টা কৰে। কিন্তু আপোনাৰ ঘৰত যদি এখন বাহনী আছে, আপোনাৰ লগত যদি এখন বিচনী আছে, তেতিয়াহ'লে আপুনি এই উৎকট গৰমৰ পৰা বাচিবলৈ মোৰ নিচিনাকৈ আচলতে বাহনীৰ তললৈ আহক, লগত এখন বিচনী লৈ আহিব। আৰু এই বাহনীৰ তলত থকা আৰু এখন বিচনীৰ যিটো হাৱা, তাৰ নিচিনাকৈ আপুনি কোনো সতেজ হাৱা আপুনি ক'তোৱে নাপায়। কিন্তু তাৰ পিছতো আচলতে অসমৰ কিছুমান মানুহে কিয় নুবুজে যেন বিদ্যুতৰ মাচুল আচলতে এনেকৈ বাহনীৰ তলত আচলতে বহিও ৰেহাই কৰিব পাৰি। আপোনালোকে এবাৰ বুজিবলৈ চেষ্টা কৰক, কাৰণ আপোনালোকে এই গৰমত ফেনৰ হাৱা যদি দিনটো লৈ থাকে, তেতিয়াহ'লে আপোনালোকৰ ঘৰত আচলতে বিদ্যুতৰ মাচুল বৃদ্ধি হ'বই। যদি আপুনি দিনটোত এচিৰ তলত বহি থাকে, তেতিয়াহ'লে আপোনাৰ বিদ্যুতৰ মাচুল বৃদ্ধি হ'বই। যদি আপুনি এখন বিচনী লৈ আহে লগত আৰু এনেকুৱা যদি আপুনি আচলতে বাহনীৰ তলত বহি থাকে, তেতিয়াহ'লে আপোনাৰ ইয়াত কোনো বিদ্যুৎ নালাগে। হয়, আপোনাৰ এনেকুৱা হ'ব পাৰে যে কেতিয়াবা আচলতে বাঁহৰ 2-4টা পাত নলৰিব পাৰে, কিন্তু আপোনাৰ হাতত থকা সেইখন বিচনীয়ে আপোনাক আচলতে কিছু পৰিমাণে হ'লেও আপোনাক দেহাক আচলতে শীতলতা প্ৰদান কৰিব। আৰু যদি আপুনি আচলতে ঘৰত বিদ্যুতৰ মাচুলটো কমাব খুজিছে, তেতিয়াহ'লে আপুনি এখন বিচনী আৰু এখন বাহনী আচলতে উচিত ব্যৱহাৰ কৰিব লাগিব। আৰু তেতিয়া আপোনালোকৰ ঘৰত আচলতে বিদ্যুতৰ যিটো বিল, সেইটো আচলতে অলপ হ'লেও ৰেহাই হ'ব। মনত আছে নাই আপোনালোকৰ মই নাজানো, কিন্তু আগতে যেতিয়া মই সৰুতে দেউতাৰ লগত দেওবৰীয়া বজাৰলৈ গৈছিলোঁ, তেতিয়া আচলতে বিচনীবিলাক লৈ বহুত মানুহ লৈ থাকে। আৰু তেতিয়া সেইসকল মানুহৰ পৰা আচলতে বহুত মানুহে বিচনী ক্ৰয় কৰিছিল, যাৰ ফলত একোটা পৰিয়াল আচলতে চলিছিল। কিন্তু যেতিয়াৰ পৰা আচলতে ফেন আহিলে, তেতিয়াৰ পৰা সেই বিচনীৰ বিক্ৰীটো একেবাৰে কমিবলৈ ধৰিলে, আৰু যাৰ ফলত কিছুমান আচলতে পৰিয়াল পানীত হাঁহ নচৰা অৱস্থা হ'ল, কাৰণ সিহঁতে আচলতে বিচনী বিক্ৰী কৰিয়ে এটা পৰিয়াল পোহপাল দি আছিল। আকৌ যদি আমি এতিয়া আদিম যুগলৈ আচলতে ঘূৰি যাওঁ, তেতিয়াহ'লে যিখিনি মানুহ আচলতে পানীত হাঁহ নচৰা অৱস্থা হৈছিল, সেইখিনি মানুহে অলপ হ'লেও সকাহ পাব। গতিকে আপোনালোকৰ ঘৰত থকা বাহনীখন আৰু বিচনীখন সৎ ব্যৱহাৰ কৰিবলৈ শিকক। তেতিয়া আপোনালোকে দেখিব যে আপোনালোকৰ ঘৰত আপুনি বিদ্যুতৰ মাচুল ৰাহি হৈ গৈছে।